নমস্কাৰ ইনফুইট ধ্ৰুৱ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই ধ্ৰুৱজ্যোতি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা পোৱাৰ এক গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সকলোকে চাব। লগতে যদি আপোনালোকে পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটি চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা কোনসকল আত্মসহায়ক গোটৰ মহিলাৰ 10,000 টকাকৈ পাব তাৰ ফাইনেল লিষ্ট ওলাই গৈছে আৰু বৰ্তমান অসমৰ প্ৰায়বোৰ জিলাতে ব্লক পৰ্যায়ত এই তালিকা প্ৰকাশ হৈ ওলাইছে। তথ্য অনুসৰি বহু মহিলাৰ এই তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই। চৰকাৰৰ নিৰ্দিষ্ট বিভাগৰ ফালৰ পৰা লোৱা ভেৰিফিকেশ্যনৰ জৰিয়তে বহু মহিলাৰ নাম কৰ্তন কৰা হৈছে। তথ্য অনুসৰি যিসকল মহিলাৰ সন্তানৰ সংখ্যা বেছি আৰু যিসকল মহিলাই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিলে বা অনুপস্থিত আছিলে তেওঁলোকৰ নাম এই ফাইনেল লিষ্টৰ পৰা কৰ্তন কৰা হোৱা বুলি গম পোৱা গৈছে। গতিকে আপোনাৰ নাম এই লিষ্টখনত আছেনে নাই আপুনি আজি চেক কৰি চাওক। যিহেতু 1 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰা অনুসৰি পৰ্যায়ক্ৰমে মহিলাসকলৰ একাউণ্টত DBT অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ মাধ্যমৰ জৰিয়তে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ একাউণ্টত সোমাই দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আপোনাৰ নিজৰ জিলাৰ কোনটো ব্লকত কিমান সংখ্যক মহিলাৰ নাম কৰ্তন হৈছে আৰু কিমান সংখ্যক মহিলাই এই টকা পাব আপুনি কেনেকৈ চাব পাৰিব তাৰ বাবে আপোনালোকৰ মোবাইললৈ যাব লাগিব আৰু মোবাইলত আপুনি গুগলত গৈ চাৰ্চ বাৰত চাৰ্চ কৰিব লাগিব MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। ইয়াত ক্লিক কৰি আপুনি চাৰ্চ কৰি দিব। কোৱাৰ পিছত এনে এটা পেজ খোল খাব। ইয়াত আপুনি দেখিছেনে তললৈ স্ক্ৰল ডাউন কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান দেখিছেনে লিষ্ট 2025 ইয়াত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ এনে এটা পেজ এটা খোল খাব। এতিয়া আপুনি তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব লাগিব। স্ক্ৰল ডাউন কৰি তললৈ গৈ থাকক। ইয়াত মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বিষয়ে সবিশেষ আছে। গতিকে আপুনি তললৈ গৈ থাকিব। ইয়াত আপুনি দেখিবলৈ পাব তললৈ গৈ থাকক এখন লিষ্ট ওলাব। দেখিছেনে এইখন লিষ্ট ডিষ্ট্ৰিক্ট নেম ডিষ্ট্ৰিক্ট ৱাইজ কিমান ফৰ্ম কালেক্ট হৈছে কিমান ফৰ্ম এপ্ৰুভ আৰু কিমান ৰিজেক্ট হৈছে আটাইখিনি আছে। গতিকে আপুনি বাওঁফালে যি দেখিছে ডিষ্ট্ৰিক্ট নেম জিলা নাম ইয়াত আপুনি আপোনাৰ নিজৰ জিলাখন বাছনি কৰিব আৰু তাত আপুনি ক্লিক কৰি দিব। আপোনাৰ জিলাখন চাব ইয়াত আৰু বিচাৰি পেলাই আপুনি ইয়াত ক্লিক কৰি দিয়ক। দিয়াৰ পিছত এখন লিষ্ট ওলাইছে দেখিছেনে ব্লক ৱাইজ ডাটা মানে কোনটো ব্লকত কিমান সংখ্যক মহিলাই এই টকা পাব ইয়াত আহিছে। গতিকে আপুনি কোনটো ব্লকৰ হয় ব্লক নেম আছে ইয়াত 5টা ব্লক আছে। গতিকে আপোনাৰ যিটো ব্লক হয় আপুনি এই ব্লকত আপুনি চাব পাৰিব। ইয়াত দেখিছেনে কোনটো ব্লকত কিমান সংখ্যক ফৰ্ম কালেক্ট হ'ল কিমানখিনি ফৰ্ম পোৱা হৈছিলে আৰু কিমানখিনি ফৰ্ম এপ্ৰুভ হ'ল আৰু কিমানখিনি ৰিজেক্ট হৈছে দেখিছেনে ইয়াত বহুতখিনি ফৰ্ম ৰিজেক্ট হোৱা দেখিছে। গতিকে আপুনি যদি আত্মসহায়ক গোটৰ এগৰাকী মহিলা সদস্য হয় আৰু আপুনি এই 10,000 টকা পাবৰ কাৰণে আজিয়েই ফাইনেল লিষ্টত গৈ আপোনাৰ নামটো চেক কৰক। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।